खुलुमबाय बयखौबो दा बे समाव आङो दंफैयो बाटासिपुराव बिटिआरआव गोदानै गामि सोसनजानाय बे बाटासिपुरजों नांजाबनानै थानाय 2 नं थारायबारि गामियाव बिपिएफनि फोसावदिं मेल खुंदों। बे बिपिएफनि फोसावदिं मेल खुंनायावहाय बिपिएफ हानजानि दैदेनगिरि एबा बिटिसिनि बारग' चिफ मानग्रेड हाग्रामा महिलारि बिथांजों लोगोसे बिपिएफ हानजानि गुबुन गुबुन बिबानाव थानाय बिबानगिरिफ्राबो बेवहाय नुजाथिफैदों। दा बे समाव बिटिसिनि बारग' चिफ मानग्रेड हाग्रामा महिलारि बिथांजों दसे सम मोगा-मोगि लानाय सुंद' भिडिअ क्लिप्सखौ आं लानानै फैदों। नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला मानग्रेड हाग्रामा महिलारि बिथांनिफ्रायनो गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिना लानो हागोन। भिडिअखौ जोबजासिम नायनानै लाग्रो। भिडिअखौ जोबजासिम नायखांनायनि उनावहाय नोंथांनि गोसोआव मा साननाय सोमजिदों नोंथांमोना कमेन्टनि गेजेरजों फोरमायलायबानो जाबाय। जाबाय सिन्था खालामनांगौ गैया, गासिबो जागोन, खुनु प्रब्लेम गैया। गोदान नालाय मिथिथ'वाखै, एबार मोनबा मिथिगोन। আজি আমার যেটো থারাইবাড়ি বাটাসিপুর থারাইবাড়ি সেন্টারের যেটো প্রোগ্রাম বিপিএফ দলৰ খুব ভাল হৈছে। যিখিনি গাঁও আৰু সোমাব লগা আছে ইয়াত কমপ্লেইন আহিছে যে এইটো সোমাইলে ভাল হ'ব। মই কৈছো যে আমাৰ বিপিএফ দলটো আগৰ চৰকাৰক আহিব দে আৰু আহাটো আহিব। বাকি যিখিনি গাঁও আছে সোমাব লগা বড় গাঁও সেইখিনি আমি সোমাই দিম। আগত ক্ষমতাত থাকিব লাগিব, ইয়াৰ পিছতে আমি কাম কৰিম। আৰু আমি কৈছো ইয়াৰ প্ৰিলিমিনাৰী যিখিনি কাম হ'ব লাগে, যেনিবা বিটিসি হিচাপে কি কাম কৰিব পাৰে নোৱাৰে, সেই নতুন অঞ্চল হিচাপে হয়তো কিছু আইডিয়াটো হয়তো অলপ কম হ'ব পাৰে। সেইকাৰণে মই বুজাই দিছো বিটিসিত এনেকুৱা ক্ষমতা আছে কোনো কাকো নুসুধি পেলাই আমি কাম কৰিব পাৰে। আপুনি মাটিৰ পাট্টা দিব লাগে আমি দিম, কতবা ৰাস্তা বনাব লাগে আমি বনাম, কতবা দলং বনাব লাগে কাকবা সুধি পেলাই আমি বনাব নালাগে। বিটিসিত এই অধিকাৰটো দিছে আমি বনাম। হস্পিটাল বনাব লাগে আমি বনাম, স্কুল বনাব লাগে আমি বনাম, দলং বনাব লাগে আমি বনাম, কোনোবা সেলফ হেল্প গ্ৰুপক পইচা দিব লাগে আমি দিম। কথা হয়তো কাক পারমিশন লাগে? আপনাক এইখিনি অধিকাৰ আপোনাক গঠাই দিয়া হৈছে। দিছপুৰ আৰু দিল্লীয়ে আপোনাক গঠাই দিছে বিটিসিত, কাক সুধিব লাগে? ইউপিএফএল কাম নাই, ইউপিএফএল ইয়াত নাই, ইউপিএফএল এতিয়া দিল্লীত আছে। দিল্লীত গৈছে ইউপিএফএল, এতিয়া ইলেকশ্যন পিছুৱাব লাগে বোলে, এইবিলাক কৈ লাভ। দিল্লীত আছে তো ইলেকশ্যন পিছুৱাব লাগে বোলে। সব ইলেকশ্যনৰ কাৰণে যিখিনি প্ৰিপাৰেশ্যন ষ্টেট ইলেকশ্যন কমিশনাৰে কৰি আছে, আজিৰ দিনত দিল্লীত যাই পেলাই আৰু ইলেকশ্যন পিছুৱাব লাগে বুলি কয়। এইবিলাক প্ৰমোদ বড়োক সোধক, এইবিলাক চব মুঠতে যিখিনি চাকৰি দিছে চব ইলিগেল। প্ৰমোদ বড়োৱে যিখিনি চাকৰি দিছে চব ইলিগেল। মুঠতে কেণ্ডিডেট বিলাক এতিয়া কেছ দিছে, কেছ দিব, এইবিলাক পেণ্ডিং, বিৰাট সমস্যা। মুখ্যমন্ত্ৰীয়ে কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে বিজেপি চৰকাৰ হলে আমি বিনা পইচাৰে চাকৰি দিম বুলি কৈছে। পইচা নালাগেতো, চাকৰি দিবৰ কাৰণে পইচা লাগে নেকি? ইউপিএফএলটো চব পইচাটোহে চিনি পায়, কোনো কাম আপুনি নাপায়। অকল চাকৰি নহয়, আপুনি যদি ক'ৰবাত ৰাস্তা বনাব লাগে ইয়াত 30-40% দি পেলাইহে আপুনি কাম পাব। আৰু স্পীড ব্ৰেকাৰ বনাইছে বুলি কৈছে। বনাইছে, এইটোতো গানে ওলাইছে। কোকৰাঝাৰটো খাৰিগাঁও পৰিৱৰ্তন মানে স্পীড ব্ৰেকাৰ, এনেকুৱা গান ওলাইছে। এইবিলাক আৰু কথা পাতে, এইটো পুৰাণা হৈ গ'ল, লাভ নাই। হাঁহিব ইচ্ছা হৈছে মোৰ, লাভ নাই। 20+। ছেকেণ্ডটো আমাৰ এনেকুৱাই, এইটো ইলেকশ্যনটো ঘোষণা হওক, ইয়াৰ পিছতে আমি বিটিসি অন্তৰ্ভুক্ত হোৱা নতুন গাঁওবিলাকৰ পৰা আপুনি কিমান ভোট পাব বুলি আশা কৰিছে? 100% 1-2জনটো মিছ হ'ব পাৰে, 1-2জন মিছ হ'ব পাৰে, 1-2জন থাকিব ইউপিএফএল ছাপৰ্টাৰ, কিন্তু 100ত 90% বিপিএফ ছাপৰ্টাৰ। হেলিকপ্টাৰ আহিছে,
মই মিছা কোৱা নাই হেলিকপ্টাৰ আহি পাইছে তাৰমানে পইচাৰ প্ৰব্লেম তেল ভৰাৱাৰ জানে তাকেতো আজি ৰাইজে আশা তেল ভৰাই পেলাই আহিব পৰা নাই নহলে হেলিকপ্টাৰ লৈ আহিলে হয় নেক্সট টাইম চেষ্টা কৰি আছো নিৰ্বাচনত আপুনি হেলিকপ্টাৰ দৌৰাব আৰামছে কেইখনমান দৌৰিব এইবাৰ আপ টু গহপুৰ যাব ভালুকপুং যাব জয়চিটি যাব এই যে 9 মাইল এই বাটাসিপুৰ বেলশ্ৰী মুঠতে সব এইবাৰ চৰকাৰ বনাব খাটাং বিপি 100% চৰকাৰ বিফেবে সিংহালক কি ক'ব সিংহালক কি